কমলাজন যে কিমান কমা নহয় হাঁহ পাৰকেইটা খেদি নিদিবি এফালে আহিব নিদিবি বুলি ধানকেইটা কালি পৰা মই শুকুৱাব পৰা নাই মানে হাঁহ পাৰ সোপাৰ লগতে মই বাহিৰতে বহি থাকিব লগা হৈছে এই বুঢ়ীজনী আকৌ নহ'লে মোক খুদাই নিব নহয় বুঢ়ীজনীয়ে খালি মোক বাহিৰতে বহি থাকিব দিব নিজে ভিতৰত কাম কৰোঁ বুলি ক'বলৈ টিভি চাই থাকিব মোক বাহিৰত বহি থাক বুলি ক'ব কমলা ঘৰ হাঁহ পাৰ কিবা আহিলে খেদিবি বুলি ক'বলৈ ভিতৰতকৈ টিভি চাই থাকিব বুঢ়ীজনীৰ পৰা একদম শান্তি নোহোৱা হৈছে আৰু এই কমলা ঘৰ হাঁহ পাৰ সোপা নহয় মই কেতিয়াবা একদম মাৰি পেলাই খাই পেলাম কিন্তু জানুৱাৰী মাহ আহি আছে নহয় জানুৱাৰী মাহতে পাৰ্টিহে কৰিম নেকি ঠিক নাই এইবিলাক হাঁহ কুকুৰা সোপাকে আনি লৈ পেলাই একদম ধৰি একদম লুকুৱাই পেলাই থৈহে দিম ৰ ভিতৰতে পাছত একদম জানুৱাৰী মাহত একদম পাৰ্টি কৰিম ডাঙৰকে হাঁহ পাৰ দি পেলাই গোটেই দিনডাল একদম ৰ'দত বহি চাল একদম ক'লা পৰি গৈছেগৈ হাঁহ পাৰ যি আহে আহি থাক যা এবাৰ আঁতৰ পৰা মই খেদিলে গ'লে যাব নগ'লে নাই মোৰ একদম খেদি থাকিবলৈ মোৰ মন যোৱা নাই মই একদম ভিতৰলৈ গুচি যামগৈ এতিয়া নহ'লে বুঢ়ীজনী বকিব একদম বুঢ়ীৰ কথা মই একদম নুশুনিম কিন্তু এতিয়া মই ভিতৰলৈ যামগৈ এতিয়া হেই যা এসোপা অনাবতে খালি আহিম আমাৰ ঘৰত আহি বহি থাকিবহি অনাবতে ধানখিনি শুকুৱাইছোঁ ধানখিনি শুকুৱাবলৈ শান্তি নাই একদম যা বা একদম কথাই নুশুনে দেই একদম ভয় নকৰে একদম মানে বৰ একদম কিবা দেই এইকেইটা একদম কথা চথা নুশুনে একদম খাবলৈহে আহে কেনেকৈ খাবলৈ আহিছে চা যা জিকক কৈ থাক মই যাওঁগৈহে হেই এইসোপা মানে অনাবতে মানে ইয়াতে আহি থাকিবহি দেই হেই যা গলি নে তখন যা তোক মই বাহিৰত ৰ'দ ল'বলৈ দিছোঁ নে হাঁহ পাৰ খেদিবলৈ দিছোঁ হা তই ইয়াত বাহিৰত যে বহি পেলাই যে এনেই যে বহি আছে যে হাঁহ পাৰ এটা খেলা নাই যে অৰ্থনীতি যে হাঁহ পাৰকেইটাই খাই যে এমোনকৈ ধান মেলিলোঁ যে এমোন ধানে যে আধা মোন মানহে ধান আছেগৈ কিয় তই মানে হাঁহ পাৰ খেলা নাই ন তই ৰ'দ লৈ বহি থাকিবলৈ আহিছ হাইও ঈশ্বৰ এতিয়া কথা ক'বলৈ আহিছে চা অথনিৰ পৰা মই হাঁহ পাৰ খেদি থকা নাই কোনে বা হাঁহ পাৰ খেদি আছিলে নিজে টিভি চাই আছেগৈ এতিয়া আকৌ মোক ক'বলৈ আহিছে মই বোলে হাঁহ পাৰ খেদি থকা নাই এনেই ৰ'দ লৈহে বহি আছোঁ নিজে ভিতৰত গৈ আৰামত টিভি চাই থাকিব আৰু মোক ৰ'দত বহাই পেলাই হাঁহ পাৰ খেদি থাকিবলৈ দিব এতিয়া আকৌ আহি পেলাই মোক ক'বলৈ আহিছে কি বোলে মই ৰ'দ লৈহে বহি আছোঁ একে গোটেই গাটো মোক ক'লা পৰি গৈছেগৈ ইমান বগী মানুহজনী মই এতিয়া কলিমলি হৈ পৰিছোঁগৈ কলিমলি কৰি পেলাইছে মোক একদম নিজে একদম ভিতৰত টিভি চাই বহি আছে আৰাম কৰি আৰু কথা ক'বলৈ আহিছ তই হা তই যদি ইমান হাঁহ পাৰ খেদি আছ হাঁহ পাৰকেইটা দেখোন মই আহি পেলাই দেখি আছোঁহি ইমানখিনি ধান মেলি থৈছিলোঁ এনেকৈ হ'ব পায় নে নহ'লে তই যদি খেদিয়ে আছ কোনে খালে নহ'লে তই খালি মানে কথা ক'বলৈ আহিছে চা এই বুঢ়ীজনীয়ে বুঢ়ী বেছি কথা নকবি দেই মই তেনেকৈ হাঁহ পাৰ খেদিয়ে আছোঁ আৰু ইমান খেদি মোৰ ভৰি হাত বিষ হৈ গৈছে একেবাৰে চিঞৰিছে ডিঙি চিঙি একেবাৰে অন্তকণ্ঠ শুকাই গৈছেগৈ তই কথা ক'বলৈ আহিছ হা এতিয়া আকৌ মোক বদনাম দিবলৈ আহিছে মইহে বোলে ধান খালোঁ মই কি হাতী নেকি মই ধান খাবলৈ তইহে হাতী নিজনী তাই মোক কথা ক'বলৈ আহিছে শুনা তোৰ বেছি কথা ক'বলৈ আহিছে দেই বেছি কথা ক'বলৈ নাহিবি কিন্তু তই কাক হাতীনি ক'বলৈ আহ তই ইমান মুখখন চলিছে নে মুখে চুইজনী বুঢ়ী কাক মুখে চুই গৈছ তইহে মুখে চুই তইহে যাই এটাৰ লগত কাজিয়া লাগি ফুৰা ওচৰ চুবুৰী চবৰে লগতে কাজিয়া লাগি ফুৰিবি এতিয়া আকৌ মুখে চুই ক'বলৈ আহিছ মই কাৰ লগত কাজিয়া লাগিছোঁ আজিলৈকে কাৰোবাৰ লগত কাজিয়া লগা দেখিছ তইহে ওচৰত কোনো মানুহৰ লগতে মিলি থাকিবলৈ না চবৰে লগতে খালি কাজিয়াই লাগি থাকিবি আকৌ এতিয়া মোক ক'বলৈ আহিছ মুখে চুই তই নিজে টিভি চাই থকাতকৈ বাহিৰত আহি পেলাই ধানৰ ওচৰত বহি নাথাকিলি কিয় মোক যে বহাই থৈছোঁ যে নিজে মানে ক'লা পৰিব বুলি মানে মোক বাহিৰত বহাই পেলাই থৈ দিছে মই কলি হওঁ আৰু নিজে বগী হৈ থাকক সেই বুলি মনতে ভাবি পেলাই মানে মোক বাহিৰত বহাই পেলাই থৈ দিছে ধানখিনিৰ ওচৰত আৰু এতিয়া আকৌ আহি পেলাই মোক আকৌ পেক কৰি থাকিবলৈ আহিছে মুখখনে তোৰ দেখোন দিনক দিনে মুখখন বেছি হৈ আহিয়ে আছে ইমান লাপাত কচুপাত মুখ হৈ আহি আছে নহয় তোৰ মই মুখখন চাই আছোঁ কিন্তু কেতিয়াবা জুই লগাই দিম কিন্তু আৰু এইবাৰ বাবা আহিলে মই গোটেইখিনি কথা কৈ দিম তোৰ কথা তই ইমান মুখ চলাই থাক মোৰ লগত শাহু এজনী হৈ পেলাই তই শাহুজনীক সন্মান দিবলৈ নাজান অকণো ভাল ব্যৱহাৰ নকৰ তোৰ মই এখন মুখ তোৰ বাবা আহিলেই মই এবাৰ কৈ দিম বাবাই তোক দিব ঠিকছে মছলা দিব তোক এই বুঢ়ী তই চুপ থাক তোৰ কথা এনেও বাবাই জানে যা তোৰ পুতেৰে এনেও জানে তই কেনেকুৱা মই তোৰ কথা চব ফোনত কৈয়ে দিছোঁ তই যে মোক যে বহুত যে অত্যাচাৰ যে কৰি থাক যে এতিয়া ফোন কৰোঁতে মই কৈছোঁৱেই নহয় তই যে মোক বাহিৰত যে বহাই পেলাই যে থৈ দিছ ধান ৰখিয়াই থৈ দিছ যে তই যে ভিতৰত যে টিভি চিভি চাই থাক যে ঘৰৰ যে কাম চাম একো নকৰ যে এইবিলাক কথা চব জানে এইবাৰ তোকহে দিবহি ঠিকছে মছলা তই গম পাবি নহয় একদম ঠিকছে দিবহি তোক আহি এবাৰ সঁচাকৈ তই কিন্তু বহুত সাংঘাতিক বস্তু দেই ক'ৰবাত মই কিবা কথা তোৰ কথা লগাম এটা আগতীয়াকৈ ফোন কৰি মানে চব কথা জনালিয়ে একদম তই বহুত বদমাছ আছ দেই তই বহুত বদমাছ আছ আৰে বেলেগৰ মিনতি ঘৰ বোৱাৰীজনী ইমান ভাল সিহঁতৰ বোৱাৰীজনী যে সঁচাকৈ বহুত শলাগ ল'বলগীয়া দেই ইমান মৰম চেনেহ শাহুৱেকক ইমান মৰম চেনেহ কৰে কিন্তু তোৰ আকৌ মুখখন ইমান চলা তাই মুখে নচলা ইমান মৰম কৰে আৰু আমি গ'লেও ইমান ভাল ব্যৱহাৰ কৰে ইমান ভাল লাগে বোৱাৰীজনী তই বহুত অহংকাৰী কিন্তু দেই
এই বুঢ়ী চুপ থাক, তই কথা নকবি। তইও কিন্তু কম নহয় দেই। কেইদিনমানৰ আগলৈকে মিনতী বোৱাৰীজনীক তই ভালেই পোৱা নাছিলি। তই প্ৰথম বিয়া পাতি অনাৰ পাছতে তই দেখোন মিনতী বোৱাৰীয়েকক চাবলৈ গৈ দেখোন তই আহি মোক কৈ আছিলি মিনতী বোৱাৰীজনী একদম মোৰ ভাল লগা নাই, একদম ভাল লগা নাই, ইমান একদম বেয়া লাগিছে মোৰ একেবাৰে পচন্দ কৰা নাই। কিন্তু কালি এতিয়া তই লুচি ভাজি খাই আহি লৈ পেলাই তই এতিয়া কৈছ কি মিনতী বোৱাৰীজনী মোৰ ইমান ভাল লাগিছে, ইমান ভাল। তই মস্ত লোভিয়া আছ দেই বুঢ়ী, তই বহুত লোভিয়া। তোৰ কথা মই নাজানো হ'বলা। খাবলৈ পালি যে য'তেই খাবলৈ পাওঁ তই ত'তেই ভাল পাওঁ বুঢ়ী। সেইটো কাৰণে তই ওচৰ চুবুৰীয়া কাৰো লগতে মিলিব নোৱাৰ। ওচৰ কাবাৰ ঘৰলৈ গ'লেও চাহ একাপ তামোল এখন নিদিয়ালৈকে তই উঠি নাহ। আৰু কেতিয়াবা যদি নিদিলে তাতে কাজিয়া লাগো, কাজিয়া লাগি পেলাই গুচি আহ। আৰু তাৰপাছতে সেয়া মানুহ তোৰ কাৰণে বেয়া হৈ যায়, কাজিয়া পেচকাল লাগি পেলাই। আকৌ তাৰপাছতে দুদিন পাছতে আকৌ যাবি, যোৱাৰ লগে লগে যদি তোক চাহ পানী তামোল চালি যদি কিবা দিয়ে, তেতিয়া আকৌ সেয়া মানুহে আহি গুণ গাবিহি ইমান ভাল ইমান ভাল কৰি। তই কিয় ইমান লোভিয়া বাৰু? ইমান লোভিয়া নহবিচোন বুঢ়ী। মোৰ যে তোক এইবিলাক কথাৰ কাৰণে ভাল নালাগে মানে একদম সঁচাকৈ। তই ইমান এলেহুৱা নহবিচোন, কাম চামবিলাক কৰিবিচোন। তইতো ইমান বুঢ়া হৈ যোৱা নাই নহয়, ইমান বুঢ়ী হৈ যোৱা নাই নহয়। বেলেগৰ দেখোন শাহুবিলাকতে দেখোন ইমান কাম চাম কৰি ইমান মৰম চৰম কৰে বোৱাৰীবিলাকতো। আৰু তই যে ইমান মুখখন চলাই থাক যে মোৰ লগত যে ইমান পেক পেক কৰি নাথাকিবিচোন। বেছি পেক পেক কৰি থাকিলে ভাল নালাগে নহয় মোৰো। একদম মোৰ ভাল নালাগে মানে তোক একদম পেক পেক কৰি থাক মুখখন অনাবৰতে খালি ৰাতিপুৱাৰ পৰা ধৰি। আৰু শুনচোন, তই যে এতিয়া মিনতী বোৱাৰীয়েকৰ যে ইমান যে গুণ চোন গাই আছ যে, যা নহ'লে তোৰ বুঢ়া বয়সত তই যেতিয়া পৰি থাকিবি নহয়, বিচনাত পৰি থাকিবি, তাই চাব আকৌ, যা তাতে থাকগৈ তই আকৌ। এতিয়া তোৰ এটাই ল'ৰা, তই মই নাচালে কি তোক মিনতী বোৱাৰীয়েকে চাব নেকি? তই মিনতী বোৱাৰীয়েকৰ ইমান গুণ চোন গাই থাক, মোৰ কথা চবৰে আগতে বেয়া বেয়াকৈ কৈ থাক। মই কি তোক চাম নেকি? তোক কোনো কাৰণতে মই নাচাওঁ কিন্তু দেই, একদম নাচাওঁ মানে একদম সঁচাকৈ কৈছোঁ মই তোক যে মই একদম বিচনাত পৰি থাকিলেও বেমাৰ চেমাৰ হৈ থাকিলেও মই চাবলৈ নাই দেই। তোক মিনতী বোৱাৰীয়েকে চাব, যা তই মিনতী বোৱাৰীয়েকৰ ঘৰতে থাকগৈ। হ'ব মনে মনে থাক। আজিকালি যে তোৰ মোৰ লগত থাকি থাকি একদম সঁচাকৈ বহুত পেক পেক কৰি থকা হ'লি দে, মুখখন ইমান পেক পেক কৰি থাক। মই ভিতৰত টিভিটো লগাই থৈ আহিছিলোঁ ৰ, টিভিটো অফ কৰি থৈ আহোঁগৈ। বিল সোপা এনেই উঠি আছে। আৰু যে মই এতিয়া কমলা ঘৰত গৈ নহয় সঁচাকৈ মই একদম বহুত কাজিয়া লাগিমগৈ কিন্তু দেই। এই হাঁহ পাৰবিলাক যে সদায় যে সিহঁতে যে এৰি দিয়ে যে, একদম সঁচাকৈ আজি বহুত ডাঙৰ কাজিয়া হ'ব আৰু দেই ইহঁতৰ ঘৰৰ লগত। সঁচাকৈ দেই, বুঢ়ীজনী যে একদম সলনি নহ'ল আৰু দেই। মোৰ লগতো ঘৰত কাজিয়া লাগি থাকেই, এতিয়া আকৌ কমলা ঘৰতো কাজিয়া লাগিব হাঁহ কুকুৰাৰ লগত। তাৰপিছত ভিডিঅ'টো আজি ইমানতে সামৰি লোৱা দিয়ক। বুঢ়ীজনী দেখিছেই নহয় কিমান খং, অনাবতে কাজিয়া কৰোঁতেই থাকে। কিবা এটা বুদ্ধি কৰি বুঢ়ীজনীক ৰাখিব লাগিব দেই, কাজিয়া কৰিব পঠাব নোৱাৰি। সদায়নো কিমান কাজিয়া লাগি থাকিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আৰু লগতে মোৰ চেনেলটোত যদি নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰি দিব দেই।